তো গাইস আজিৰ ব্লগটো ধামাকাদাৰ হ'ব তো ব্লগটো চাই থাকক পুৰা প্ৰথমৰ পৰা শেষ হ'লে মানে এটাই প্ৰবলেম বেয়াৰ যোৱাকালি বৰষুণ দিছিল অলপ বৰষুণ দিয়াতে হাই গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জোনাকি ব্লগছ গাইস যোৱাকালি ভিডিঅ' দিয়া নহ'ল যোৱাকালি তো বৰষুণ হৈছে আপোনালোকে জানে চাগে তো আজি গাইস এক জায়গা যাই আছো তো ভিডিঅ'টো চাই থাকক মোৰ লগতে আছে মোৰ বাইকখন তো বাইকখন লৈ এতিয়া যাই আছো তো ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক তো গাইস এইখিনিতে আপোনালোকক এটা কথা কওঁ আপোনালোকে খালি অকল ভিডিঅ'বোৰে চাই আপোনালোকে ভিডিঅ'বোৰ চাব আৰু প্ৰথমৰ পৰা শেষলৈকে চাব তো আপোনালোকে স্কিপ নকৰিব আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি মই ভিডিঅ'বোৰ বনাওঁ আপোনালোকে দেখাই পাইছে কিমান ৰ'দ উঠিছে তথাপিও মই ভিডিঅ' বনাব যাই আহিছোঁ আৰু এইখিনিতে মানে আৰু এটা কথা কওঁ আপোনালোকে খালি অকল ভিডিঅ'বোৰে চায় কিন্তু লাইক নকৰে তো গাইজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইবো কৰিব তো গাইজ আমাৰ গাঁৱৰ ৰাস্তাবোৰে চাওক কিমান বেয়া আৰু যোৱাকালি বৰষুণ দিছিল অলপ বৰষুণ দিওঁতে মানে ৰাস্তাবোৰ পানী জমা হৈ গৈছে তো দেখাই পাইছে আপোনালোকে কেনেকুৱা পানী ৰাস্তাত বোকা উঠি গৈছে আৰু গাইজ ৰাস্তা বেয়া হোৱাৰ এটাই কাৰণ মানে গাঁৱত ট্ৰেক্টৰবোৰ চলি থাকে ট্ৰেক্টৰেই মানে ৰাস্তাখন বেছিকৈ বেয়া কৰে তো গাইজ ভিডিঅ'টো চাই থাকক শেষলৈ তো ডাইৰেক্ট যাই লোকেশ্যনত লগ পাই আছোঁ গাইজ চাওক মোৰ এইফালে নদী আছে এখন তো গাইজ নদীটো চাবলৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ তো গাইজ মোৰ পিছফালেতো দেখাই পাইছে নদী তো আপোনালোকৰ এইফালে আছে নেকি আৰু আছে যদি কমেণ্ট কৰি ক'ব বাকী মোৰ নদীটো ইয়াতে আহি পেলাই এটা বস্তু ভাল লাগিছে ইয়াতে মানে নদীৰ যোনটো পানী যোনটো ঠাণ্ডা বতাহ সেইটো ঠাণ্ডা বতাহটো পূৰা গাত লাগি আছে তো গাইজ মই এইখিনিতে আৰু এটা কথা কওঁ মোৰ পিছফালে যে ঘৰবিলাক দেখাই পাই আছে তো গাঁৱত মানে এইটোৱে প্ৰব্লেম বাৰিষা কালত এনেতো মানে বাৰিষা কাল নাথাকিলেতো কোনো কথাই নাই বাৰিষা কাল আহিলে তাৰ মানে মানুহৰ বহুত অসুবিধা হয় আৰু মানে এই ঘৰবিলাক চাই আছে যে মোৰ পিছফালে ঘৰবিলাক চাই আছে সেই ঘৰবোৰত মোৰ মানুহ যিবিলাক থাকে সেই মানুহবোৰ তাৰমানে ইমানেই কষ্ট মানে নাও নোহোৱাকৈ ঘৰৰ পৰা ওলাব নোৱাৰে ইফালে যাব নোৱাৰে আমিতো য'তে ত'তে ফুৰি আছোঁ আমাৰ কোনো একো প্ৰব্লেম নাই কিন্তু এইবিলাক মানুহৰ ইমানেই কষ্ট মানে সেইটো আৰু মানে কোনো লিমিট নাই লিমিট নোহোৱা কষ্ট মানুহৰ ইমান কষ্ট কৰি জীয়াই থাকে তো আপোনালোকেও ভিডিঅ'খন চাই থাকক তো গাইজ চাওক গাঁৱৰ ৰাস্তাবোৰ কেনেকুৱা মানে আজি অলপ ভিতৰতে আহিছিলোঁ গাঁৱৰ একদম ভিতৰতে নৈপৰীয়া মানুহ চাবৰ কাৰণে ঘৰবিলাকে ইমানে কষ্ট কৰি আছে তাকে চাবৰ কাৰণে আহিছিলোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ তাৰে কাৰণে মানে গাঁৱৰ একেবাৰে ভিতৰত আহিছিলোঁ নৈপৰীয়া মানুহ চাবলৈ ঘৰবিলাক মানে চাওঁ পানীৰ লগতে একদম পানী উঠি মানে এনেকুৱা অৱস্থা হৈছে আৰু এতিয়াতো কমিলে কেইদিন আগত ঘৰবিলাকত উঠিছিলে ডাইৰেক্ট তো গাইজ ভিডিঅ'টো চাই থাকক তো গাইজ এইখিনিতে আপোনালোকক এটা ছাৰপ্ৰাইজ দিম তো গাইজ চাওক মই একচুৱেলি গাঁৱত কিয় কাৰণে আহিছিলোঁ নৈপৰীয়া জেগাত তো এইখিনিতে গম পাব এই নাও যে আহি আছে এই নাও খেল চাবলৈ আহিছিলোঁ তো অসমৰ এইটো এটা পৰম্পৰাগত নাও খেল তো সেইকাৰণে আমিও চাব আহিলোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মোটামুটি 10-12 কিলোমিটাৰ হ'ব তো আপোনালোকে চাওক নাও খেলটো আৰু উপভোগ কৰক Pasang lepas itu lah.
গাইজ এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকৰ সেইফালে এনেকুৱা নাও খেল হয় নেকি? আৰু আপোনালোকৰ সেইফালে যদি এনেকুৱা নাও খেল হয় তো কমেণ্টত মতামত দিব আৰু কমেণ্টত লিখি দিব ধুনীয়াকৈ। তো গাইজ নাও খেল চালোঁ। তো গাইজ এতিয়া ঘৰত যাম, তো ভিডিঅ'টো চাই থাকিব। তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিব। বাই বাই।